ডাৱৰীয়া বতৰকো নেওচি এয়া ঘৰলৈ বুলি ওলালোঁ গুণগুণ আৰু মই। বাৰ বাৰ্থডেৰ কাৰণে মাহঁতে কৈছিলে ভাত এসাঁজ খাই যাবি বুলি। বাপেক কামৰ পৰাই যাব, সেইকাৰণে আমি দুজনী আহিছোঁ। এয়া আহি আৰাম দেখিছেনে? জেঠাইকে চেণ্ডেল পিন্ধাই দিছে, নতুন চেণ্ডেল লৈ থৈছে। দেখিয়ে পিন্ধিবলৈ লাগেই। কি যে ফূৰ্তি তাই। এয়া চেণ্ডেল পিন্ধি পেলাই বাট খেদি ফুৰিছে, বৌয়েককটো বিচাৰি ফুৰিছে, চবকে দেখুৱাই ফুৰিছে মানে ফূৰ্তি সিমানে তাই। এইফালে আকৌ ৰকীয়ে চাঞ্চতে চুমা এটা খাই লৈছে। তাই মোক কৈছেহি এয়া আকৌ তাই চবলৈ পোৱা নাই, চিপছ ভাগ কৰিছে। আনকি আমাৰ ৰকীলৈও লৈ যাব লাগে, সি আকৌ লেইজ খাই খুব ভাল পায়। এইফালে তাইলৈ আকৌ দাদায়েকে আনি থৈছিলে এয়া চিপছ, তাই একদম পূৰা বহি বহি খাই আছে। কাপোৰ সলকোৱাই নাই, প্ৰথমে খোৱাতে ধৰিছে আৰু। এয়া আৰাম দেখিছেনে? সি মুঠতে চুমা খাই তত নাপায় আৰু, মুঠতে চুমা খাই থাকিবলৈ লাগে আৰু, হেঁপাহেই নপলায় তাৰ। এয়া বায়ে আকৌ স্পেচিয়েল তাইৰ কাৰণে বনাইছিলে। ধুনীয়া লাগিছেনে বাৰু? ভাল লাগিছে বাৰু দেই। এয়া মোমায়েকক খুৱাইছোঁ। আকৌ তাইৰ আকৌ মোমায়েক আৰু দেউতাকলৈ মৰমটো অলপ বেছি। এয়া আকৌ পঢ়িছে, শুনিব দেই। কি কৰিছা দা? ক কৈছা? ইটো হাতেহে লয়, সোঁ হাতে লোৱা। সোঁ হাতে লোৱা।